তেনে এখন সমাজত এই পুৰুষ নামৰ আপুনি মই জীৱবিলাকে বাপসকলে আইসকলে এই মাটিৰ এটা দুৰ্গাৰ মূৰ্তি বনাই লৈ মা মা বুলি কৈ পূজা অৰ্চনা কৰাৰ কিবা অৰ্থ আছেনে? অ হৰি নামে হৰি নামে হৰি নামে গতি হৰি নামে ভকতৰ কেৱল ভকতি। আমি হৰি ভকত হলো, আমাৰ ভকতি হল হৰি নাম। যদি আমি হৰি ভকত হলো, আমাৰ ভকতি যদি দান দক্ষিণা ভকতৰ কেৱল ভকতি এই বুলি যদি শাস্ত্ৰই ক'লেহেঁতেন, তেতিয়া আমি দান দক্ষিণাই ভক্তি হিচাপে মানি ললোহেঁতেন। যদি আমাক কৈ দিলেহেঁতেন পূজা পাতলেই ভকতৰ কেৱল ভকতি, তেতিয়া আমি সেইটো মানি ললোহেঁতেন। যিহেতু শাস্ত্ৰত ক'তো কোৱা নাই এনেধৰণে, বিশেষকৈ ভাগৱত শাস্ত্ৰই, তেতিয়াহ'লে আমি কিয় সেইটো কৰিম? কিয়নো আমি প্ৰত্যেকজনাই ঈশ্বৰৰ কৃপা বিচাৰি হৰি ভকত হ'ব বিচাৰোঁ। সেইকাৰণে আমি নিজে যি হ'ব বিচাৰোঁ, যি হ'লেহে শাস্ত্ৰই আমাক মংগল কৰিব বুলি সিদ্ধান্ত দিছে, সেইটো হ'বলৈ আমি চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। কাৰণ ভাগৱত শাস্ত্ৰৰ আৰম্ভণিতে এক শব্দ ব্ৰহ্ম আমাক দিছে। সেই শব্দ ব্ৰহ্ম হ'ল মংগলাচৰণ। মংগল যোগ আচৰণ। বাপে কৈ গৈছিল আচাৰ আচৰণৰ কথা এটা, আপোনাৰবৰ অগ্ৰত অকণমান চুই গৈছিল বাপজনাই। এতিয়া সেই আচাৰ আচৰণ নীতি নিয়ম যদি শাস্ত্ৰৰ লগত নাই মিলা, তেতিয়াহ'লে আপোনাক মোক ঈশ্বৰে কৃপা কৰিব বুলি ক'ৰবাত কৈছে নেকি? কিন্তু এইটো কৈছে যে বিদ্যালয়ত নাম লগাই দিয়া আপোনাৰ মোৰ সন্তানজনৰ উপাধি পিতৃৰ উপাধি অনুসৰি যদি গোস্বামী হৈছে, গোস্বামী হোৱা ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে যদি পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ উত্তীৰ্ণ হ'বৰ বাবে বছৰেকীয়া পৰীক্ষাত অন্তৰ্ভুক্তি হৈ বছৰেকীয়া পৰীক্ষাৰ অসমীয়া সেই প্ৰশ্ন কাকতখনত যথাযথ উত্তৰৰ বিপৰীতে, প্ৰশ্নৰ উত্তৰৰ বিপৰীতে যদি অশুদ্ধকৈ প্ৰশ্নৰ উত্তৰ লিখি থৈ আহে, এই শইকীয়া নামৰ শিক্ষকজনে ছাত্ৰজনৰ উপাধিটো মহন্ত হ'ল কাৰণেই এই 25 নম্বৰ পাব লগা প্ৰশ্নৰ উত্তৰ বহীখনত আপোনা আপুনি 35 নম্বৰ দি দিব নেকি? কেতিয়াও নিদিয়ে। উপাধি চাই চাই শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক কেতিয়াও নম্বৰ নিদিয়ে। ঠিক তেনেকৈ ভগৱন্ত পুৰুষ পৰমাত্মা ঈশ্বৰ তত্ত্বই সন্তানৰূপী আপুনি মই জীৱাত্মাবিলাকৰ উপাধি কি এইবিলাক চাই চাই আমাক কৃপা কৰিম বুলি নাই কোৱা। আমাক এটাই সিদ্ধান্ত দিলে যে মংগল যদি বিচাৰিছা, মই ক'ত আছোঁ কেনেকৈ আছোঁ জানি লোৱা। সিদ্ধান্ত দিলে উদ্ধৱৰ আগত কি বুলি, যে উদ্ধৱ তুমি শুনা, সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। 1 নম্বৰ। 2 নম্বৰতে ক'লে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। 3 নম্বৰতে ক'লে কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আৰু একেবাৰে চূড়ান্ত সিদ্ধান্তটো দি দিলে, এৰামো লালো মই বৈকুণ্ঠলৈ, ঐ উদ্ধৱ তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক উদ্ধৱ হৃদয়তে পাবা। ইয়াতকে আৰু আমাক কি উপদেশ লাগে?
যদি উদ্ধৱ তুমি বিচাৰিব জানা, মই পৰমাত্মা সমস্ত ভূততে ব্যাপী আছো যদিও কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। ভগৱন্ত কৃষ্ণস্তু ভগৱান হৃদয়ত আছে, যদি বিচাৰিব জানা হৃদয়তে পাবা বুলি কৈছে। এতিয়া হৃদয়ত থকা কৃষ্ণস্তু ভগৱন্তক নিবিচাৰি আপুনি মই যদি গছৰ তলত গৈ চাকি বন্তি জ্বলাই মংগল হওক বুলি ভাবো, হ'বনে নহয়? যিখন সাম্প্ৰতিক সময়ত আপুনি মই যিগৰাকী মাতৃৰ গৰ্ভত 10 মাহ 10 দিন থাকি এই মায়াময় সংসাৰ ভগৱন্ত পুৰুষৰ বিনন্দিয়া সৃষ্টিৰ আজি আমি দৰ্শন পালো, সেইগৰাকী মাতৃক মাতৃ জ্ঞান কৰিবলৈ সন্তানে টান পাওঁ। এইখন পৃথিৱীত সেইগৰাকী মাতৃৰ গৰ্ভৰ পৰা আপোনাৰ মোৰ ভগ্নী হিচাপে এই সংসাৰত প্ৰকাশমান হৈ থকা সেই ভগ্নীক সমাজৰ আগত ভগ্নী বুলি চিনাকি দিবলৈ টান পাওঁ। অৰ্থাৎ মোবাইল, টিভি, ৰেডিঅ' এইবিলাক খুলি লোৱাৰ লগে লগে আমি সমস্ত জনাই শ্ৰৱণ কৰিবলৈ পাওঁ, মানে শুনিবলৈ পাওঁ, দৰ্শন পাওঁ যে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশত কেৱল নাৰী হত্যা, ধৰ্ষণ, লুণ্ঠন। তেনে এখন সমাজত এই পুৰুষ নামৰ আপুনি মই জীৱবিলাকে, বাপসকলে, আইসকলে এই মাটিৰ এটা দুৰ্গাৰ মূৰ্তি বনাই লৈ মা মা বুলি কৈ পূজা অৰ্চনা কৰাৰ কিবা অৰ্থ আছেনে? যিখন সমাজক মাতৃক পুত্ৰই সন্মান দিবলৈ শিকা নাই, যিখন সমাজত স্বামীজনে পত্নীগৰাকীক নিজৰ পত্নী মৰ্যাদা দিবলৈ বিচৰা নাই, বিপৰীতে পৰ পত্নীৰ লগত বেইছা বৃত্তিত মজি আছে, আৰু সেইখন পৃথিৱীতে আপোনাৰ মোৰ নিচিনা জীৱবিলাকে কি কৰোঁ? দুৰ্গা পূজা মাটিৰে এগৰাকী মা নিৰ্মাণ কৰি লৈ আমি 7 দিন 4 দিন ধূপ ধূনা জ্বলাই সেৱা কৰোঁ। কিবা অৰ্থ আছে? চিন্তা কৰিবৰ অতিব কিন্তু প্ৰয়োজন। যদি ইমানেই আপুনি মই মা বুলি মানি লৈছোঁ, তেতিয়াহ'লে নিজৰ যদি ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে যে মই বিচাৰিব জানিলে হৃদয়তে পাবা, এতিয়া বিচাৰিবলৈ আমি চেষ্টা নকৰাটো ভুল। আমাক শাস্ত্ৰই বিচাৰিবলৈ কৈছে, কেনে ধৰণে আমি আগবাঢ়িব লাগিব। প্ৰত্যেকটো কথা আমি যদি চিন্তা কৰোঁ, যদি শাস্ত্ৰ অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি হয়তো সহজতে ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'লে, গুৰুৰ চৰণ কমলত আশ্ৰয় গ্ৰহণ কৰিলে আমি কথাখিনি বুজিবলৈ চেষ্টা কৰিব পাৰিম। আমি এইটো কোৱা নাই যে মাটিৰ মূৰ্তি বনাই দুৰ্গা পূজা নকৰিবা, আমি এইটো আকৌ নাই কোৱা। সেইটো ব্যক্তি বিশেষে প্ৰত্যেকৰে নিজৰ নিজৰ নীতি নিয়ম, ধৰ্ম, নিজৰ নিজৰ চিন্তাৰ বিষয়বস্তু। আপোনাৰ হবে এই বুলি নাভাবিব যে প্ৰাণজিৎ নামৰ এই শৰীৰটোৱে দুৰ্গা পূজা নিন্দা কৰিছে, টিকিং কৰিছে, এইটো কেতিয়াও নহয়। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। এজন ব্যক্তিয়ে অন্যজন ব্যক্তিয়ে কি নীতি নিয়মৰ মাজেৰে নিজৰ জীৱন আগবঢ়াই আনিছে, এইটো প্ৰত্যেক ব্যক্তিৰে নিজৰ নিজৰ স্বাধীনতা। নিজে যেনেধৰণে ভাল পাইছে তেনেধৰণে কৰি যাব। কিন্তু আমি এইটোহে ক'ব বিচৰা হৈছে যে যিখন সমাজত ছাগলীৰ মাংস কাটি আপদি মই তাৰ মাংস খাই আনন্দ পাওঁ, সেইখন পৃথিৱীত ছাগলীক কোচত তুলি মৰম কৰাৰ অধিকাৰ আমাৰ নাই। সেইকাৰণেহে আমি কথাখিনি চিন্তা কৰিব লাগিব। এইখিনি কথা আকৌ ভাগৱতত নাই। আমি মাত্ৰ সাধাৰণ জ্ঞানৰ দৃষ্টিৰে আপোনাসৱৰ চৰণ কমলত মাথো সেৱা নিবেদন কৰা হৈছে। এইখিনিলৈকে আপোনাসৱৰ অগ্ৰত মংগলাচৰণ বিষয়বস্তু ভাগৱত দৰ্শন প্ৰকাশ কৰিবলৈ যাওঁতে আমি মহামূঢ়মতিৰ কায় বাক্য মন অহমম্ম ভাৱে যি অপৰাধ ৰৈ গ'ল, আপোনাসৱ মহামহন্ত আমাক ক্ষমা দিব। আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। আৰু একাদশ স্কন্ধ